নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই বনাব লৈছোঁ তিল পিঠাৰ ৰেচিপি। আহকচোন তেনেহ'লে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। তিল পিঠাৰ কাৰণে প্ৰথমে লাগিব বৰা চাউল। এয়া মই 1 কেজি বৰা চাউল লৈছোঁ আৰু এইখিনি পানীত তিয়াই 5 ঘণ্টা থৈ দিম। এয়া 5 ঘণ্টাৰ পিছত মই এটা ফুটা খৰাহিত মই তৰিয়াই ল'লোঁ আৰু এইখিনি ঢেঁকীত ভালকৈ খুন্দি ল'লোঁ। আৰু লাগিব তিল। তিলখিনি মই ভালকৈ ধুই পখালি ৰ'দত শুকুৱাই ভাজি ঢেঁকীত খুন্দি ল'লোঁ। আৰু লাগিব গুড়। মই এয়া সৰু সৰুকৈ কাটি ল'লোঁ আৰু এইখিনি তিলৰ সৈতে হাতেৰে মিলাই ল'লোঁ ভালকৈ। এনেকৈ মিলাই ল'ব। মোৰ মিলোৱা হৈ গ'ল। এতিয়া মই পিঠা বনাম। মই চৌকাতে বনাম, গতিকে মই চৌকা এটাত খৰি জ্বলাই ল'লোঁ আৰু মই ইয়াতে বনাম। ইয়াতে এখন মই লোহাৰ টাৱা পাতিলোঁ আৰু টাৱাখন গৰম হোৱাত মই এয়া পিঠা বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া মই পিঠাগুড়ি দিছোঁ আৰু হাতেৰে ভালকৈ মিলাই দিছোঁ। আৰু ইয়াতে মই তিল দিছোঁ। আপোনালোকে হাতাৰেও কৰিব পাৰে। মই হাতেৰে ভাল পাওঁ, গতিকে মই হাতেৰেই বনাইছোঁ। আৰু কাঠকেইটা অকণমান উঠি অহাৰ লগে লগে এখন খন্তিৰে এনেকৈ মেৰাই দিছোঁ। এতিয়া মই আকৌ এটা বনাই দেখাম। এয়া পিঠাগুড়ি দিলোঁ আৰু ওপৰত তিলখিনি দিছোঁ। এতিয়া লাহে লাহে এনেকৈ মেৰাই দিব। কাষত থৈ যাব। মই ওপৰতে দুডাল শলা থৈছোঁ আৰু তাৰ ওপৰত বনোৱা পিঠাখিনি থৈ গৈছোঁ। এনেধৰণে থৈ গ'লে পিঠাখিনি মচমচীয়া হৈ থাকে আৰু বহুদিনলৈ ভালে থাকে। এই পদ্ধতিটো মোক মায়ে শিকাইছিল আৰু মায়েও এনেধৰণে বনায়, গতিকে মই এনেধৰণেই থৈ যাওঁ। এনেধৰণে আকৌ দিব, তিলখিনি দিব, দি এনেকৈ মেৰাই দিব। বিহুত তিল পিঠাটো নহ'লে সকলো যেন আধৰুৱা হৈ যায়। আজিকালি বজাৰতো তিলপিঠা কিনিবলৈ পোৱা যায়, তথাপি ঘৰতে বনাই খোৱাৰ মজাই বেলেগ হয় আৰু ইয়াৰ সোৱাদো বেলেগ হয়। সেইকাৰণে মই ঘৰতে বনাওঁ আৰু খাবলৈও বেছ সোৱাদ লগা হয়। আপোনালোকে বাৰু কেনেকৈ বনায়? আজি মোৰ এই পিঠাৰ ৰেচিপিটো চাই বাৰু কেনে পালে? যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবচোন। আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।